হাই ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই আহি পালোঁ জিপিত আৰু আজি চাওকচোন ইমানেই বৰষুণ পৰি আছে। এয়া ইমান বৰষুণ, তথাপি আৰু বৰষুণৰ মাজেৰে আজি আমাৰ কামখিনি কৰিব লাগিব। এইফালে বাইদেউসকলে বহি আছে আৰু এয়া জুৰিয়ে মানে ধুনীয়াকৈ ফুলৰ মালা গাঁঠি আছে আৰু এইফালে ময়ো মালা গাঁঠি আছোঁ দেই, এক মোনা ফুল। এয়া ফুলখিনি চাওক আৰু এয়া চাওক ধুনীয়াকৈ সজোৱা হৈ গ'ল আমাৰ মণ্ডপটো। আৰু ফূৰ্তিতে মানে প্ৰেছিডেণ্ট বাইদেউ আৰু অনুদাই নাচিয়ে দিলে এপাক। এতিয়া আমি যাব লাগিব কলহকেইটা আদৰিব আৰু এয়া আহি পালোঁ মাটিয়া বজাৰ। ইয়াতে মানে 10খন ৱাৰ্ডৰ 10টা কলহ একগোট হৈছে। তো আমি এতিয়া পঞ্চায়তলৈ কলহকেইটা আদৰি লৈ যাম। কেনেকৈ আদৰি লৈ যাওঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আমাৰ গহপুৰত কনকলতা বীৰাংগনা কনকলতাৰ স্মৃতিত তাত এখন বিশ্ববিদ্যালয় তৈয়াৰ হয় আৰু সেই মাটি তাত ব্যৱহাৰ কৰা হ'ব। গতিকে দিল্লীত অমৃত বাটিকা আৰু আমাৰ অসমত শ্বহীদ কনকলতা বৰুৱা মাটিৰ যথেষ্ট মহত্ব আছে। আজি এক আৰম্ভপূৰ্ণ অনুষ্ঠানেৰে আমি এই মাটিখিনি আজি মিহলি কৰিম। তাৰ কাৰণে এই সমূহ সভাখন অনুষ্ঠিত কৰা হৈছে। প্ৰতিকূল বতৰৰ কাৰণে আমি যিমান ভাবিছিলোঁ খুব উলহ মালহেৰে কামটো কৰিম বুলি ভাবিছিলোঁ, কিন্তু অকণমান ব্যাঘাত জন্মিল। আশা কৰোঁ সকলোৱে সহযোগিতা কৰি বাকী কাৰ্যসূচীখিনিত অংশগ্ৰহণ কৰি যাতে দিনটো সাফল্যমণ্ডিত হয়, এই কামনাৰে পুনৰবাৰ সকলোলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন। আৰু এয়া বাহিৰৰ পৰিৱেশ। এইখিনিতে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলক। তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে আজিৰ কাৰ্যসূচী সুন্দৰভাৱে সম্পন্ন হৈ গ'ল। তো বহুত বহুত ধন্যবাদ থাকিল দেই আপোনালোকলৈ আমাৰ জিপিৰ তৰফৰ পৰা।
এয়া 10খন ৱাৰ্ডৰ মাটি মিহলি কৰি এটা কলহত ভৰোৱা হৈ গ'ল আৰু এনেকৈয়ে আমাৰ আজিৰ কাৰ্যসূচী সুন্দৰভাৱে সম্পন্ন হৈ গ'ল আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।